হেল্ল' এভৰিৱান, মই পাপৰি কলিতাৰ মোৰ আন এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। কালি আমি গৈছিলোঁ আৰ্হি পেহীকৰ লগত যোৰহাট টাউনলৈ। আচলতে দৰকাৰ এটা আছিলে, সেইবাবে গৈছিলোঁ। আৰু দেখিছেনে, আহি থাকোঁতে মই ভিডিঅ'কন কৰি ৰাখিছিলোঁ। আমাৰ আৰ্হি দেখিছেনে কিমান দুষ্ট। ঘৰ আহি দেখিছেনে, আৰ্হি শুইছিলে। শুওঁতে আচলতে ময়ে জগৰ এটা লগালোঁ আৰু দেখিছেনে তাই খং আচলতে মানিব লাগিব দেই। ইমান খং আমাৰ অকণমানিজনী। তাইক যদি খংটো দবাবলৈ কিবা উপায় আছে প্লিজ কমেণ্ট কৰি জনাবচোন দেই। আৰু মোৰ চেনেললৈ কোনোবা ভিউৱাৰ্ছ নতুনকৈ আহিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰ্হি দেখিছেনে ইমান খং, মোৰ যেন তাইক খংটো উঠিলে ভয়েই লাগি যায়। ডাঙৰ হৈ বা তাই কি ৰূপ লয় চিন্তাই লাগে এতিয়াৰ পৰাই। চাই যাব আগলৈ ভিডিঅ'টো। আকৌ দেখিছেনে আৰ্হি ফূৰ্তি কৰিবলৈও বেছি টাইম নালাগে। সেইবাবে ভাবিলোঁ ভিডিঅ'টোৰ যোগেদি খং আচলতে ফূৰ্তি সেইবিলাক ধৰি ৰাখোঁ। তাই ডাঙৰ হৈ চাব পাৰিব নহয় জানো। সেইবাবে